মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে ই-লাৰ্নিং একাডেমী চেনেললৈ স্বাগতম জনালো। আজি আমি দশম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ তৃতীয় পাঠ অৰ্থাৎ আঞ্চলিক ভূগোলৰ ধাৰণা পাঠটোত সন্নিৱিষ্ট MCQ সমূহৰ আলোচনা কৰিম। এই প্ৰশ্নবোৰ HSLC প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে। এই আলোচনাই তোমালোকক প্ৰশ্নবোৰ বুজাত নিশ্চয় সহায় কৰিব। গতিকে পলম নকৰি প্ৰশ্নবোৰ সমাধান কৰোঁ আহা। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম কি? দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম হ'ল পম্পাছ। দক্ষিণ আমেৰিকাৰ বিশেষকৈ আৰ্জেণ্টিনা, উৰুগুৱে আৰু ব্ৰাজিলৰ কিছু অংশত বিস্তৃত হৈ থকা বিশাল সমতল তৃণভূমিটোৰ নাম হ'ল পম্পাছ। এই অঞ্চল পশুপালন আৰু গম খেতিৰ বাবে অতি বিখ্যাত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া মহাদেশসমূহৰ কোনখনক বিষুৱ ৰেখাই প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে? এই প্ৰশ্নটো HSLC 2025 আহি গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা মহাদেশ। বিষুৱ ৰেখা আফ্ৰিকা মহাদেশৰ মাজভাগেৰে পাৰ হৈ গৈছে আৰু ইয়াক প্ৰায় সমানে উত্তৰ আৰু দক্ষিণ দুভাগত বিভক্ত কৰিছে। গতিকে চিত্ৰটো ভালদৰে চাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্য শস্য কি? বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্য শস্য হ'ল ধান। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কংগো নদীৰ অৱবাহিকা ক'ত অৱস্থিত? কংগো নদীৰ অৱবাহিকা আফ্ৰিকা মহাদেশত অৱস্থিত। কংগো নদীৰ অৱবাহিকা আফ্ৰিকাৰ বিষুৱীয় অঞ্চলত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন দেশত পম্পাছ ঘাঁহনি পোৱা যায়? ইয়াত দিয়া 4খন দেশৰ ভিতৰত আৰ্জেণ্টিনাত পম্পাছ ঘাঁহনি পোৱা যায়। পম্পাছ হৈছে দক্ষিণ আমেৰিকাৰ নাতিশীতোষ্ণ তৃণভূমি, যি মূলতঃ আৰ্জেণ্টিনাত বিস্তৃত হৈ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাউণ্ট ব্লেংক তলত দিয়া পৰ্বত শ্ৰেণীৰ কোনটোৰ শৃংগ? মাউণ্ট ব্লেংক তলত দিয়া আল্পছ পৰ্বত শ্ৰেণীৰ শৃংগ। মাউণ্ট ব্লেংক আল্পছ পৰ্বত শ্ৰেণীৰ সৰ্বোচ্চ শৃংগ। ই ফ্ৰান্স আৰু ইটালীৰ সীমান্তত অৱস্থিত। আল্পছ হৈছে ইউৰোপৰ বিখ্যাত আৰু উচ্চ পৰ্বতশ্ৰেণী। ই প্ৰায় 1200 কিলোমিটাৰ দীঘল আৰু ইউৰোপৰ বহু দেশত বিস্তৃত হৈ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ কোনখন ইজিপ্তৰ ৰাজধানী? এই প্ৰশ্নটো পূৰ্বত HSLC পৰীক্ষাত আহি গৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাইৰো, অৰ্থাৎ ইজিপ্তৰ ৰাজধানী হ'ল কাইৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইউৰোপ মহাদেশত মুঠ দেশৰ সংখ্যা কিমান? ইউৰোপত মুঠ দেশৰ সংখ্যা হ'ল 44খন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ কোনটো আফ্ৰিকা মহাদেশৰ উচ্চতম শৃংগ? আফ্ৰিকা মহাদেশৰ উচ্চতম শৃংগ হ'ল কিলিমাঞ্জাৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত পৰ্বতমালা হৈছে? এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত পৰ্বতমালা হ'ল ইউৰাল পৰ্বতমালা। এই প্ৰশ্নটো 2020 চনত আহি গৈছে আৰু অহা সম্ভাৱনাও আছে। আৰু পিছৰ প্ৰশ্নটো হ'ল মাটিকালি হিচাপে ওচেনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশখন হ'ল? ওচেনিয়া মহাদেশৰ বিষয়ে তোমালোকে জানাই। আটাইতকৈ সৰু মহাদেশখনৰ নামেই হ'ল ওচেনিয়া। ওচেনিয়াৰ দ্বিতীয় সৰ্ববৃহৎ দেশখনৰ নাম হ'ল পাপুৱা নিউ গিনি। আৰু ওচেনিয়া মহাদেশৰ প্ৰথম বৃহত্তম দেশখনৰ নাম কি কোৱাচোন বাৰু? ইয়াৰ উত্তৰ হ'ব অষ্ট্ৰেলিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কেম্পছ তৃণভূমি থকা দেশখন হ'ল? এই তৃণভূমি কেইখনৰ বিষয়ে ভালদৰে পঢ়িবা, কিয়নো কেতিয়াবা মিলাবলৈ দিয়ে আৰু মিলাওঁতে আমাৰ খেলিমেলি লাগি যায়। কেম্পছ তৃণভূমি থকা দেশখন হ'ল ব্ৰাজিল। ব্ৰাজিলৰ উষ্ণমণ্ডলীয় তৃণভূমিকে কেম্পছ বুলি কোৱা হয়।
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সাভানা এক প্ৰকাৰৰ। সাভানা এক প্ৰকাৰৰ ইয়াত অপচন দিয়া মতে আমি ঘাঁহনি বুলি ক'ব লাগিব আৰু আনহাতে তৃণভূমি বুলিও ক'ব পাৰোঁ অৰ্থাৎ গ্ৰাছলেণ্ড। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আৰ্থিক কৰ্ম কি? মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আৰ্থিক কৰ্ম হৈছে কৃষি। মৌচুমী জলবায়ু অঞ্চলত পৰ্যাপ্ত পৰিমাণে বৰষুণ হয়, গতিকে ধান খেতিকে ধৰি কৃষি কৰ্ম হৈছে মানুহৰ প্ৰধান জীৱিকা বা আৰ্থিক কৰ্ম। এই মৌচুমী জলবায়ু অন্তৰ্গত এখন দেশৰ নাম কি তোমালোকে ভাবাচোন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদটো অৱস্থিত? এতিয়া কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদ অৱস্থিত? ইয়াৰ ভিতৰত আফ্ৰিকা মহাদেশতেই ভিক্টোৰিয়া হ্ৰদ অৱস্থিত আৰু এই ভিক্টোৰিয়া হ্ৰদেই হ'ল আফ্ৰিকাৰ সৰ্ববৃহৎ হ্ৰদ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাটিকালি হিচাপত তলৰ কোনখন মহাদেশ আটাইতকৈ ডাঙৰ? ইয়াত 4খন মহাদেশৰ নাম দিয়া হৈছে। ইয়াৰ ভিতৰত আমি সকলোৱে জানো আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া মহাদেশ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাটিকালি হিচাপত তলৰ কোনটো প্ৰাকৃতিক অঞ্চল বৃহত্তম? ইয়াত যিকেইটা প্ৰাকৃতিক অঞ্চলৰ নাম দিয়া হৈছে ইয়াৰ ভিতৰত ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলেই হ'ল আটাইতকৈ মাটিকালি হিচাপত বৃহত্তম প্ৰাকৃতিক অঞ্চল। এই প্ৰাকৃতিক অঞ্চলত সাহাৰা, আৰব, কালাহাৰী, আটাকামা, অষ্ট্ৰেলিয়াৰ বিস্তীৰ্ণ মৰু অঞ্চল অন্তৰ্গত হৈ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল টাইগা অৰণ্য তলৰ কোনটো প্ৰাকৃতিক অঞ্চলত অৱস্থিত? টাইগা অৰণ্য শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলত অৱস্থিত। চেলভা অৰণ্য ক'ত অৱস্থিত? চেলভা অৰণ্য নিৰক্ষীয় অঞ্চলৰ অৰণ্যকে চেলভা অৰণ্য বুলি কোৱা হয়। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ আজি প্ৰস্তুত কৰি উলিওৱা প্ৰশ্নসমূহৰ আলোচনাই তোমালোকক নিশ্চয় সহায় কৰিব। পৰৱৰ্তী প্ৰশ্নসমূহ আমি পিছৰ ভিডিঅ'টোত প্ৰস্তুত কৰি নিশ্চয় দিম। এনেধৰণৰ উপযোগী ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা। আকৌ পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।